নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সেল্ফ ষ্টাডি কোনো এজন ষ্টুডেণ্টৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই সেল্ফ ষ্টাডি কেনেকৈ কৰিব তাৰ বিষয়ে আজি 5টা টিপছৰ বিষয়ে আলোচনা কৰিম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰতে পঢ়িবৰ বাবে এক লক্ষ্য গঢ়া। এজন ষ্টুডেণ্টৰ এক লক্ষ্য হোৱাটো অতি প্ৰয়োজন, তেতিয়াহে কোনো এটা বিষয়বস্তুৰ বাবে পঢ়িব পাৰিব। প্ৰথমতে নিজক প্ৰশ্ন কৰিব, আপুনি কিয় পঢ়িব, অৰ্থাৎ অতি যত্ন কৰি পঢ়াৰ আঁৰত আপোনাৰ কি লক্ষ্য বান্ধি থৈছে, যাৰ বাবে আগবাঢ়ি যাব পাৰিব। সেয়ে লক্ষ্য হোৱাটো সেল্ফ ষ্টাডিৰ বাবে অতি গুৰুত্বপূৰ্ণ। দ্বিতীয়তে মক টেষ্ট দিয়া। সেল্ফ ষ্টাডিৰ বাবে মক টেষ্ট দিয়াটো অতি জৰুৰী। আপুনি পঢ়ি কি পালে, ইয়াৰ বাবে এসপ্তাহত কমেও এটা মক টেষ্ট দিয়াটো অতি প্ৰয়োজনীয়, যাৰ বাবে সেল্ফ ষ্টাডি সফল হ'ব। 3 নম্বৰতে নিৰ্দিষ্ট সময় বান্ধি পঢ়া। সেল্ফ ষ্টাডি কৰা মানে এইটো নহয় যে বহুত সময় ধৰি বা দিনটো পঢ়াৰ মাজত আবদ্ধ কৰি পঢ়াৰ কামত লগোৱা। এটা দিনৰ 24 ঘণ্টাৰ ভিতৰত 30% পঢ়িবৰ বাবে ৰুটিন বনাই ল'ব লাগে আৰু পঢ়াৰ 1 ঘণ্টাৰ মাজে মাজে 10 মিনিটৰ ব্ৰেক লৈ পঢ়িলে সেল্ফ ষ্টাডি সফল হয়। 4 নম্বৰতে ৰাতিপুৱা সময়ত পঢ়া। ষ্টুডেণ্টৰ বাবে ৰাতিপুৱাৰ সময়টো অতি গুৰুত্বপূৰ্ণ। এই সময়টোত ষ্টুডেণ্টসকলে যিকোনো পঢ়াৰ কনচেপ্টবিলাক মনত ৰাখাবলৈ চেষ্টা কৰিব লাগে, অৰ্থাৎ মুখস্থ কৰিবলৈ যত্ন কৰিব লাগে। সেয়ে ৰাতিপুৱা পঢ়াটো সেল্ফ ষ্টাডিৰ বাবে অতি গুৰুত্বপূৰ্ণ। 5 নম্বৰতে কনচেপ্টটো বুজিব লাগে। সেল্ফ ষ্টাডি কৰোঁতে সদায় যিকোনো বিষয়ৰ কনচেপ্টটো বুজিব লাগে। এনেকৈ পঢ়িলে পঢ়াবোৰ দীঘল সময়ৰ বাবে মনত থাকে, যাৰ ফলত পৰীক্ষাত দীঘল কুৱেশ্যনৰ লগতে অবজেক্টিভ টাইপ কুৱেশ্যনবিলাকৰ উত্তৰ দিব পাৰিব। এয়াই আছিল সেল্ফ ষ্টাডি কেনেকৈ কৰিব তাৰ বিষয়ে 5টা টিপছ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে।